BDC chairman ke hai dan program BDC chairman lo keprepen yang kita menolak BDC chairman kait tuan kalau masih kau yang sampai kanong panjang kasi pini sensi na bangso na tahun kato kawe finansok pe nakini kijoni PCC secretary kasi alam itu tim sinabi dapat hello ke mga ito sa nilo Putra Pajoika Sitraide pen pintar kayo nung abangke Kidamtan ABC sa sosoro sarabong kasi patay dun abang kuilo akai kolon sing tirong alam nita ibu na kita niko kasi alam ni tim sabi pintar kayo nung kasi katore alam nilo nakito na bang bubat dito mas sabi na prank kaya nga siyempre junirilo kaso nagtasi APSLC pe Sarmen Kamsa alam ni kay program finance secretary lo kasi alam ni tung tim sabi katak sa tegoan kaya nga siyempre junirilo kaso nagtasi Congress ay pe nakijoin mundo Joyson Tiso alam ni tung tim sabi kato pe rara tego kaya nga siyempre junirilo ভোজন অৱস্থিত 5বাৰ ভোজন কাৰ্যসূচী লোৱা হৈছে এতিয়ালৈকে 7,000 যোৱাবাৰ আমি 7,672 আজিলৈ ক্লাছ হ'ব আজি 1,562 পৰিয়ালে আজি চিটিএল কেণ্ডিডেট ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট আৰু এপিএছএলচি টোটেলি 1,600 কিছু পরিবার আছে যোগদান করা হয়েছে গতিকে কোনো কার্যসূচী নাই যোগদান কার্যসূচী আছে গতিকে এনে ধৰণৰ সমান্তৰাল হিচাপে কোনোবা কোনোবা আছে এটা এটা সমষ্টিত আটাইতকৈ কম 4, 5, 6 বাৰ মানলৈকে কোনোবা কোনোবা সমষ্টিত 7 বাৰ 8 বাৰলৈকে হোৱা হৈছে কাৰ্যক্ৰম গতিকে এবাৰ মানুহে পৰিৱৰ্তন যিটো কথা পাইছে যে বিজেপি নরেন্দ্র মোদী ডাঙৰীয়া কাৰ্বিৰ লগত যিটো স্থায়ী শান্তি আনিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলঙৰ সকলো জাতি জনগোষ্ঠীৰ লগত লৈ এটা স্থায়ী শান্তি যিটো উপহাৰ দিয়াৰ কাৰণে কাৰণ যিমানখিনি উগ্ৰপন্থীৰ লগত আলাপ আলোচনা কৰি ইয়াৰ স্থায়ী শান্তি চুক্তি কৰা হৈছে সেইকাৰণে মানুহবিলাক লাহে লাহে গম পাইছে বিজেপিয়ে ডেভেলপমেন্টের কাম করে বিজেপিয়ে স্থায়ী শান্তি আনে বিজেপিয়ে সকলো জাতি জনগোষ্ঠীর লগত লৈহে কাম করে এইটো গোটেইখিনি গম পাই মানুহে কাম ওলাই আছে কংগ্রেস আৰু এপিএছএলচি তেওঁলোকক খালি মনোসজা কথাবিলাক কৰে তেওঁলোকক অপপ্ৰচাৰ ৰাজনীতিৰ ষড়যন্ত্ৰ পলিটিকেল কনস্পিৰেসি পলিটিক্যাল মোটিভেটেড তেওঁলোকে নিজৰ পলিটিক্যাল বেনিফিট ল'বৰ কাৰণে তেওঁলোকে সেইবিলাকৰ মনোসজা কথা তেওঁলোকে অপপ্ৰচাৰ কৰি আছে গতিকে সেই যিমান অপপ্ৰচাৰ কৰে যিমান প্ৰেছ বিট দিয়ে তেওঁলোকে দিনে দিনে ইয়াক কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আৰু লগতে এপিএছএলচি দলৰ পৰা ত্যাগ কৰি চিপিএল দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে গম পাব অতি সোনকালে গম পাব আপুনি ভাবা আচৰিত হ'ব ডিষ্ট্ৰিক্ট নতুনকৈ ডিষ্ট্ৰিক্ট কংগ্ৰেছৰ গঠন কৰা জেনেৰেল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰী অফিচ বেৰা মেম্বাৰ টোটেল 20 জন একেলগে ত্যাগ কৰি কংগ্ৰেছৰ পৰা ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰে